ফুলবিলাক সবকে দেখাই দিওঁ পিন্ধি দিব লাগিব নেকি পিঠা বস্তু দিছা নেকি হয় 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 গমেই পাই দেখোন পিঠা বস্তু একেলগে দিছিলে নি ও পেকিং বোলে সেইটো পইচা গমেই নাপাব চাগে পাৰ্টি টাইপ হ'ব বুলি ভাবি আছো सारा बर्थडे पार्टी का सारे बर्थडे पार्टी हम खुआ रहे थे सब काम कर रहे थे हम लोग गए खुआ रहे বাদে বাদে আমাহে বন্ধি নাথাকে না सारा में टिकट बनी है खुआ एक आने बोला ना सारा पार्टी खुआ रहे বাচ্চাটো বহুত ভাল লাগে ময়ে কৈছো একেবাৰে হেৰি কৰি নিদিব আৰু প্ৰাইচটো মিলাই পানী মিলে ए मिली बना नहीं मिली 42 মিলিব লাগে 42 মিলিব अरे सारे तो पता खुली ले के लोगों को दुकाने এটা ফাঁচি কৈছো তো ভাল লাগে আপোনাক যেহেতু আপোনাৰ পৰা আমি বহুত মই বিশেষকৈ ডাইৰেক্ট পাই কাৰণে বা কামৰ কাৰণে সহায় পাই থাকোঁ সেইটো কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আগলৈ আপুনি আৰু আপোনাৰ দীৰ্ঘ আয়ু হওক বুলি মই কামনা কৰিছোঁ हैप्पी बर्थडे श्रीलंका एडवांस আপনি সদায় ভালে থাকক সুখী থাকক আৰু আপোনাক সঁচাই ভাল লাগে আপুনি সকলো সময়তে আমাক গাইড কৰে পৰামৰ্শ দিয়ে যাৰ কাৰণে আমি কাম কৰিবলৈ মানে কি পাওঁ ব্যৱস্থা পাওঁ ধন্যবাদ মোৰ ফালৰ পৰা আগতীয়াকৈ দাদালৈ জন্মদিনৰ শুভেচ্ছা থাকিল আপোনাৰ জীৱনটো এনেকৈয়ে সুখময় হওক এনেদৰে আপুনি যেনেকুৱা হাঁহি থাকে তেনেকুৱা সদায় হাঁহি থাকক সুখেৰে থাকক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আপোনাৰ লগতে আপুনি এতিয়া যেনেকুৱা আমাক টিমক ভাল এটা পৰামৰ্শ দি প্ৰেৰণা দিয়ে আৰু আগবঢ়াই নি আছে তেনেকুৱাই আগলৈও পৰামৰ্শ প্ৰেৰণা পাই থাকিম বুলি আশা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিম যাতে আপোনাৰ যিকেইদিন পৃথিৱীত থাকে যাতে সুস্বাস্থ্যৰে থাকে আৰু এনেকৈয়ে ইয়াতকৈও যাতে আগবাঢ়ি যায় এইখিনিকে ক'লোঁ আৰু কাৰোবাৰ নাই যদি মই কওঁ না অকণ নাই আমিও হেৰি আৰু ক'বলৈ বিচাৰিছে যিহেতু বাৰ্থডেটো কাইলৈ আমি কাইলৈ এবাৰ গ্ৰুপত জনাম বাৰু গ্ৰুপত জনাম ভাল লাগিলে এনেকৈ ধৰক সকলো মাজত আজি হেৰি কৰাৰ কাৰণে তো আশা ৰাখিছোঁ যে অনাগত দিনবোৰ ই হওক এইটো আগতে কৈছোঁ ভাল হওক আৰু আমি এবাৰ ইয়াত খাইছোঁ যাতে অহাবাৰ যাতে অলপ বেলেগত আৰু গৰম আহিব ঠিক আছে জন্মদিনৰ শুভকামনা থাকিলে আগন্তুক দিনবোৰ সুখময় হওক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ হাঁহি থাকক হঁহুৱাই তো মোৰ ফালৰ পৰা অকণমান ক'ব লগা আছে কি যে বাৰ্থডেটো প্ৰতি বছৰতে আহি থাকে কিন্তু এনেকৈ মানে চেলিব্ৰেশ্যন কৰাৰ সুযোগটো নাপাওঁ আৰু বহুকেইবাৰ এনেকৈ ভাবোঁ কাৰোবাৰ লগত কৰিম বুলি তেনেকৈ সুযোগ পোৱা নাছিলোঁ এইবাৰ মানে আৰম্ভ হৈ গ'লতো এটা যিদিনাখন হ'ল তেতিয়াৰ পৰাই ভাবিলোঁ কি নাই এবাৰ হ'লেও কৰিব লাগিব তো আচলতে কি হয় এজন মানুহৰ ছাকচেছ বা তেওঁ লাইফত ভাল এটা দিশত গতি কৰিবলৈ হ'লে বহুতৰ অৰিহণা থাকে বহুতৰ নিজৰ ঘৰৰ মানুহৰ লগতে আৰু লগৰীয়া যিকেইজন থাকে তেওঁলোকৰ সকলোৰে অৰিহণা থাকে মই অকলশৰীয়া থাকিলে যিখিনি কাম হয়তো আজি কৰিছোঁ সেইখিনি কৰিবলৈ সুযোগ নাপালোহেঁতেন কাৰ লগত এইবিলাক কৰিলোহেঁতেন গতিকে এনেকৈ এটা টিম পাইছোঁ যি টিমৰ লগত কাম কৰোঁতে মানে যিমানখিনি আগবাঢ়িছোঁ যিমানখিনি মই নিজৰ এটা ডেভেলপ কৰিছোঁ সেইখিনি এই টিমটোৰ কাৰণেহে পাইছোঁ ঘৰৰ মানুহৰো এতিয়া মাইনা আছে মিছেছ আছে তেওঁলোকৰো অৰিহণা আছে তাৰপাছতে মানে এই টিমটো কাৰণ টিমটোৰ লগত সদায় থকা হয় আৰু এটা এক্সাৰচাইজ কৰিবলৈ শ্বেয়াৰ কৰিবলৈ সেইখিনি এটা সুযোগ পোৱা যায় এটা মঞ্চ পোৱা যায় সেই মঞ্চত থকাৰ কাৰণেহে আজি ইমানখিনি কৰিব পাৰিছোঁ তো সেইকাৰণে মানে একেলগে আপোনালোকৰ লগত এদিনা চেলিব্ৰেশ্যন কৰাৰ কাৰণে খুব আগ্ৰহ এটা আছিলে তো আজি আৰু মানে কোনোৱে আজি এবচেণ্ট নাই সকলোৱে উপস্থিত আছে মোৰ খুব ভাল লাগিছে মানে 100% আজি
মানে প্ৰেজেণ্ট পাইছোঁ আৰু আশাও কৰিছিলোঁ সেইটো, সেইকাৰণে ৰিকুৱেষ্টো কৰিছিলোঁ সকলোকে। এনেকৈ পাই পেলাই খুব ভাল লাগিছে আজি এইখিনি। তো যিখিনি যোগাৰ কৰিব পৰা গ'ল সকলোৱে অলপ মিলিজুলি আৰু এসাঁজ সকলোৱে খাম। আৰু আপোনালোকৰ প্ৰাৰ্থনা, আপোনালোকৰ কি বুলি কয় এইটো, শুভেচ্ছা, এইখিনি মোৰ জীৱনত ডাঙৰ কামত আহিব, সেই উৎসাহ পাম মই। আৰু ইয়াৰ উদাহৰণ লৈ আগফালে এনেকৈ আগবাঢ়ি থাকিম। আজিৰ এই কাৰ্যসূচী এইখিনি কৰিলে বিশেষকৈ মোৰ ফটোখন যে ইমান ধুনীয়াকৈ মিলি যোৱাকৈ আঁকিলে কোনে বহুত ভাল লাগিছে। আৰু এই ফটোখিনি মই ছ'চিয়েল মিডিয়াত আপলোড কৰিম এটা ভালদৰে ফটোটো লৈ। ই এটা মোৰ কাৰণে জীৱনৰ এটা ইতিহাস হৈ ৰ'ব। মই কেতিয়াও কোনোবাই হাতেৰে মোৰ ফটোটো আঁকি দিয়াটো মই দেখা নাছিলোঁ। আজি মোৰতো দেখিবলৈ হ'লে একজেক্টলি কৰিব পাৰিছে, বহুত ভাল লাগিছে। থেংক ইউ সকলোকে। বেছি দীঘল নকৰোঁ, সিফালৰ কাৰ্যসূচী দীঘলীয়া হৈ যাব, নহ'লে দেৰিও হৈছে। সকলোকে এবাৰ থেংক ইউ। কিন্তু এটা আমি ভাবিছোঁ, কিন্তু আপোনাৰ বৌ ইয়াত আছে, বৌ বাৰ্তা খুব চমুকে আশা আপুনি আছে ন ইয়াতে? আগপিনে আহক। আমি চান্স দিছোঁ আপোনাৰ সকলোকে ধন্যবাদ আৰু তেখেতক হেপী বাৰ্থডে জনাইছোঁ এডভান্স। তেখেতক পাই বহুত সুখী মই, কাৰণ তেখেতে বহুত সহায় কৰিছে, গাইড কৰিছে আৰু মানে লাইফ টাইম হিচাপে তেখেতক পাই হেপী বাৰ্থডে। নমস্কাৰ। আজি 13 এপ্ৰিল 2024 চন আৰু ৰাতিপুৱাৰ পৰা আপোনালোকৰ বহুতৰে মেছেজবিলাক পাইছোঁ, হোৱাটছআপত হওক বা ফেচবুকত হওক। মোক বহুত ভাল লাগিছে। আজি মোৰ জন্মদিন আৰু তাৰ উপলক্ষে আপোনালোকে মেছেজবিলাক কৰিছে, মোক উইচ কৰিছে, মোৰ কাৰণে প্ৰাৰ্থনা কৰিছে। মই বহুত সুখী, বহুত আনন্দিত আপোনালোকে এনেকৈ মোৰ আজিৰ এই বিশেষ দিনটো এটা বিশেষ ৰূপত আপোনালোকে উপস্থাপন কৰিছে। মই অনুমান কৰা নাছিলোঁ ইমানকৈ মই মেছেজ পাম, ইমান কেইজনৰ মৰম চেনেহ পাম বুলি। প্ৰতি বছৰতে এনেকৈ মোৰ বাৰ্থডে আহে, কোনোদিনে একো এনেকৈ কৰা নহয়। কিন্তু এই বছৰ কি হ'ল কি আজিৰ দিনত বাৰ্থডে, কিন্তু মোৰ অফিচৰ বাকীসকলে দেখিলে কি আজিৰ দিনটো ছুটি নাই, কিবা কামৰ কাৰণে ব্যস্ত। সেইকাৰণে যোৱাকালি 12 তাৰিখে মোৰ বাৰ্থডেটো চেলিব্ৰেট কৰিলে। খুব ভাল লাগিছে। আৰু মই এই ভিডিঅ'ৰ লগতে যোৱাকালি যিবিলাক চেলিব্ৰেশ্যন কৰিছিলে সেইখিনিও আপোনালোকক অকণমান যোগ দি দিম, আপোনালোকে চাব পাৰিব। মই বহুত আনন্দিত আজি মোৰ বাৰ্থডেটো এটা স্পেচিয়েল ডে হিচাপে আপোনালোকে গঢ়ি তুলিলে। তাৰ কাৰণে এনেকেই মোৰ কাৰণে প্ৰাৰ্থনা কৰিব, যাতে মোৰ জীৱনটো সুখময় হয়, মোৰ যিবিলাক সপোন আছে সেইবিলাক যাতে বাস্তৱত ৰূপান্তৰ হয়। আৰু যাৰ কাৰণে মই কাম কৰিছোঁ, বিশেষকৈ সৰু সৰু শিশুসকলৰ কাৰণে, তেওঁলোকৰ জীৱনত তেওঁলোকৰ সপোন, তেওঁলোকৰ জীৱনটো যাতে গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে এনেকৈ সহায় কৰিব। মোৰ ব্যক্তিগত জীৱনতো যাতে মই আগবাঢ়ি যাব পাৰোঁ, তেনেকৈ মোৰ কাৰণে প্ৰাৰ্থনা কৰি থাকিব। মোৰ আজিৰ দিনটো স্পেচিয়েল ৰূপে গঢ়ি তোলাৰ কাৰণে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ। এনেকেই মোৰ লগত সদায় থাকিব, তাৰে কামনা কৰিছোঁ। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম আৰু এটা ভিডিঅ'ত। তেতিয়ালৈকে নিজৰ যত্ন ল'ব। ধন্যবাদ।